নমস্কাৰ নিৰি ব্লগছ আছামলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আজি বৰ বিশেষ জেগাখিনি আনিছিলোঁ আপোনালোকক এনেইতো আমি গোল্ডেন টেম্পল বুলি ক'লে চবেই পঞ্জাৱৰ গোল্ডেন টেম্পলটোৰ কথা ভাবোঁ অমৃতসৰত থকা আজি আমি দেখাম আপোনাক আমাৰ অসমৰ এটা গোল্ডেন টেম্পল বহুত কম মানুহে জানে চাগে কিন্তু যিখিনি জানে ভালকৈ জানে আৰু লখিমপুৰ ডিষ্ট্ৰিক্টত অৱস্থিত এইটো লখিমপুৰ ডিষ্ট্ৰিক্টৰ নাৰায়ণপুৰৰ ওচৰতে তাকে দেখুৱাইছোঁ চাওকচোন বাৰু আপোনালোকে কেনেকুৱা লাগে ক'ব এইটো হৈছে আমাৰ অসমৰ গোল্ডেন টেম্পল বহুত বেছি দিন হোৱা নাই বহুত মন্দিৰটো স্থাপন কৰা আজিৰ পৰা 3 বছৰ আগতে ইয়াক স্থাপন কৰা হৈছে সেইকাৰণে হয়তো বহুত কম মানুহে জানে এতিয়া ইয়াতে সন্ধিয়াৰ পিছতহে বহুত বেছি মানুহ হয় বুলি গম পাওঁ জনসমাগমটো এইখিনি সময়ত দুপৰীয়া টাইমত আহিছিলোঁ কাৰণে অলপ কম ইয়াতে চাৰিওফালে বুদ্ধিষ্ট মূৰ্তিয়ে আছে ইয়াতে অন্যৰ নাই বুদ্ধদেৱৰ মানে জৈন ধৰ্মসকলৰ তেওঁলোকৰ কিবা হয় বুদ্ধ ধৰ্মৰ লোকসকলৰ কিবা মূৰ্তি আছে মই নাজানো বৰ বেছি ভালকৈ কি হয় কেনেকুৱা হয় নাৰায়ণপুৰৰ পৰা অলপ সোমাই আহিব লাগে জেগাখিনি অলপ ভিতৰৰ জেগা কাৰণে হয়তো মানুহৰ পৰিমাণটো অলপ কম হয় ইয়াতে এইটো সম্পূৰ্ণ মূৰ্তি চোৱা সম্পূৰ্ণ মন্দিৰটো এইটো ওপৰৰ গম্বুজভাগ সম্পূৰ্ণ সোণেৰে বুলি গম পাইছোঁ ইয়াৰ পৰা কি কৈছে মা অকলে অকলে চলো কিবা আছে নেকি কি আছে এতিয়া কেৰেলাৰ পৰা সোণৰ মন্দিৰভাগ ইয়াতহে আছে নেকি মেইন মন্দিৰ ভাগ এভাগে হয় বুদ্ধদেৱৰ ভাল লাগিছে চৰি Ja, dies noch. Kৃষ্ণ কৰা নাম কৰা প্ৰাৰ্থনা গাইছে এয়া আমাৰ মামী দেউ এয়া আমাৰ মা এয়া নবৌ এয়া আমাৰ ড্ৰাইভাৰ দাদা খুব ধুনীয়াকৈ হাঁহিছে দেই খুব ধুনীয়াকৈ হাঁহিছে আমাৰ যাবলৈ হ'ল আৰু এতিয়া ঘৰলৈ
জোতা চোতা পিন্ধি সাজু হৈছে যাবৰ কাৰণে মা উঠা ব'ল আৰু আহা আহা পুতলা আহা যাওঁ আহা বহুত ভাল লাগিলে ইয়াত আহি পেলাই এয়া হৈছে গল্ডেন টেম্পল ইমান ধুনীয়া জেগা বহুত মানুহ আহে ইয়াত বহুত দূৰ দূৰ পৰা আহে মানুহ ইয়াত সোণৰ মূৰ্তিভাগ কেৰেলাৰ পৰা অনা হৈছে একেবাৰে ওপৰত সৰু সোণৰ মুকুট হয় আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব